হেল্ল' বন্ধুসকল, ডিম্পু বৰুৱাই কি কথা কৈছে চাওকচোন টিকটকৰ কথা। টিকটক 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 টক টক এটা কথা কি জানেনে, মই ভাবোঁ টিকটকটো অলপমান ছোৱালীৰ বস্তু বুলি। এইটো আকৌ আপুনি কিহৰ মোচান দিছে? এইটো আপোনাৰ টিপাৰ তাৰমানে এইটো প্ৰেক্টিচ আছে ন, সেইবাবে এনেকুৱা মোচান দিছে টিকটকৰ ছোৱালী ভাল লাগে বুলি। মানে সেই আৰু ছোৱালীবিলাকক বেছি ভাল লাগে টিকটকত। যেতিয়া মই চাই থাকিম ন, যেতিয়া আহিব বহুত হাৰ্ট তোৰ চটকাকে নটকাকে বেছি ভাল লাগে এইবিলাক। ল'ৰা অলপমান মানে বহুতে কয় হিজৰামি বুলি, অলপমান হৈ দিয়ক, উপায় নাই হৈ দিয়ক অলপমান। কহাৰ কি কৰি থাকে মানে ছোৱালীৰ কাৰণে বেছি ভাল। আচ্ছা, কিন্তু সকলো ল'ৰাই কিন্তু হিজৰামি নকৰে দেই টিকটকত, সেইবুলি সকলোকে হিজৰামি বুলি ক'ব নালাগে। আচ্ছা, মানি ল'লো টিকটকটো হিজৰা বুলি, কিন্তু ছোৱালীৰ টিকটক বুলি বেন ক'ৰবাত লিখা আছে নেকি, বা গাৰ্লছ বেন টিকটক বুলি লিখা আছে নেকি বাৰু? ছোৱালীবিলাকে কৰি ভাল লাগে, ল'ৰাবিলাকে কৰিলে অলপমান ইচ্ছা কৰিলে পাৰে, হ'লেও আৰু না কি সেয়ে। ভাগ চালা মক্কেল।